Student, I am going to discuss about tense right now. So, listen it carefully. I have also read your comment in my inbox. I feel very proud for your comment. So, I again want to do something for you. Student, listen it carefully. I use both Assamese and English in my lessons. Tense মানে হল কাল। কাল মানে হল সময়। টেন্সে কাল অর্থাৎ সময় বুজায়। ভাৰ্বে যিটো সময়ত কাৰ্য সম্পাদন কৰে সেই সময়টোৱে হৈছে টেন্স। টেন্স আমাৰ প্ৰধানকৈ তিনিবিধ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আমি প্ৰথমে এই তিনিটা টেন্সৰ বিষয়ে আলোচনা কৰিম। তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সক কোৱা হয় বৰ্তমান কাল। বৰ্তমান কালক কোৱা হয় ইংলিছত প্ৰেজেণ্ট টেন্স। গতিকে প্ৰেজেণ্ট টেন্সৰ বিষয়ে আমি এইদৰে ক'ব পাৰোঁ যে কোনো কাম বা ঘটনা বৰ্তমান সময়ত কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট টেন্সত হয়। কোনো কাম বা ঘটনা বৰ্তমান সময়ত কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট টেন্সত হয়। এক্সাম্পল: I do the work. মই কামটো কৰোঁ। I do the work. মই কামটো কৰোঁ। কেতিয়া কৰোঁ? এতিয়া কৰোঁ, অৰ্থাৎ বৰ্তমান সময়ত কৰোঁ। গতিকে বৰ্তমান সময়ত কোনো কাম বা ঘটনা কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰা হয়। তোমালোকে মনত ৰাখিবা, প্ৰেজেণ্ট টেন্সত বাক্য এটা গঠন কৰোঁতে আমি ছাবজেক্ট প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত এছ বা ই এছ আমি যোগ দিম। এনেই আমাৰ পাৰ্চন হ'ল তিনিটা: ফাৰ্ষ্ট পাৰ্চন প্ৰথম পুৰুষ, ছেকেণ্ড পাৰ্চন দ্বিতীয় পুৰুষ, থাৰ্ড পাৰ্চন তৃতীয় পুৰুষ। একৰ্ডিং টু নাম্বাৰ অনুসৰি পাৰ্চন হ'ল দুটা: ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ, একবচন বহুবচন। গতিকে প্ৰেজেণ্ট চিম্পল টেন্সত আমি এটা বাক্য গঠন কৰোঁতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত আমি এছ বা ই এছ যোগ দিম। এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কোনবোৰ? হি, চি, ইট। যিমানবোৰ এটা বুজোৱা বস্তু আছে সেই সকলোবোৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ভিতৰত পৰিব। গতিকে এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰসমূহ তোমালোকে যদি চেণ্টেন্সত পোৱা তেতিয়া এছ বা ই এছ যোগ দিবা, নেপাহৰিবা। যদি এই এছ বা ই এছ যোগ নিদিয়া তেনেহ'লে চেণ্টেন্সটো ভুল হ'ব। এতিয়া আমি প্লে ভাৰ্বটো কনজুগেশ্যন কৰোঁ একৰ্ডিং টু পাৰ্চন। আমি ফাৰ্ষ্ট পাৰ্চনত কি হ'ব? আই প্লে, উই প্লে। ছেকেণ্ড পাৰ্চনত হ'ব ইউ প্লে, ইউ প্লে।
থাৰ্ড পাৰ্চনত হ'ব হি চি ইট ৰাম প্লেচ আৰু দে প্লে। গতিকে মনত ৰাখিবা মই বজাৰলৈ যাওঁ আই গো টু মাৰ্কেট, আমি বজাৰলৈ যাওঁ উই গো টু মাৰ্কেট, তুমি বজাৰলৈ যোৱা ইউ গো টু মাৰ্কেট, সি বজাৰলৈ যায় হি গোজ টু মাৰ্কেট, সিহঁত বজাৰলৈ যায় দে গো টু মাৰ্কেট। এইদৰে আমি বাক্যসমূহ প্ৰকাশ কৰিব লাগিব। এইখিনি হ'ল প্ৰেজেণ্ট চিম্পল টেন্সৰ বিষয়ে। তোমালোকে মেইনলি সময়টো উলিয়াই ল'বা, কোনটো সময়ত ভাৰ্বৰ কামটো কৰা বা হোৱা বুজাইছে। এতিয়া মই বজাৰলৈ যাওঁ বুলি কওঁতে কেতিয়া যাওঁ, এতিয়াই যাওঁ আই গো টু মাৰ্কেট, গতিকে সি প্ৰেজেণ্ট টেন্সত হ'ব। আৰু তোমালোকে বাক্যটো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ব্যৱহাৰ কৰি গঠন কৰিবা। এতিয়া আমি পাষ্ট টেন্সলৈ আহোঁ। পাষ্ট টেন্স মানে অতীতকাল। কোনো কাম বা ঘটনা অতীত কালত কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। কোনো কাম বা ঘটনা অতীতত কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। পাষ্ট টেন্সত বাক্য এটা আমি গঠন কৰোঁতে ছাবজেক্ট প্লাছ ভাৰ্ব টু, অৰ্থাৎ ইয়াত আমি ভাৰ্বৰ পাষ্ট ফৰ্মটো ইউজ কৰিম, ভাৰ্ব টু প্লাছ অবজেক্ট, সেইদৰে আমি গঠন কৰিব লাগিব। এক্সাম্পল, I went to market, we went to market, you went to market, she went to market, he went to market, they went to market। এইদৰে আমি পাষ্ট টেন্সত চেণ্টেন্স এটা গঠন কৰিব লাগিব। মেইনলি পাষ্ট টেন্স মানে হ'ল অতীতকাল, কোনো কাম বা ঘটনা অতীতত কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। আৰু পাষ্ট টেন্সত বাক্য এটা আমি গঠন কৰোঁতে ছাবজেক্ট প্লাছ ভাৰ্ব টু প্লাছ অবজেক্ট, এইদৰে আমি প্ৰকাশ কৰিব লাগিব। মই বজাৰলৈ গৈছিলোঁ আই ৱেণ্ট টু মাৰ্কেট, আমি বজাৰলৈ গৈছিলোঁ উই ৱেণ্ট টু মাৰ্কেট, তুমি বজাৰলৈ গৈছিলা ইউ ৱেণ্ট টু মাৰ্কেট, সি বজাৰলৈ গৈছিল হি ৱেণ্ট টু মাৰ্কেট, সিহঁত বজাৰলৈ গৈছিল দে ৱেণ্ট টু মাৰ্কেট। এইদৰে আমি অসমীয়াৰ পৰা ইংলিছত প্ৰকাশ কৰিব লাগিব। গতিকে তোমালোকে বুজিবলৈ চেষ্টা কৰিছা। এতিয়া আমি ফিউচাৰ টেন্সৰ বিষয়ে কওঁ। ফিউচাৰ টেন্স মানে হ'ল ভৱিষ্যৎকাল। কোনো কাম বা ঘটনা ভৱিষ্যতে কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো ফিউচাৰ টেন্সত ব্যৱহাৰ কৰা হয়। কোনো কাম বা ঘটনা ভৱিষ্যতে কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো ফিউচাৰ টেন্সত প্ৰকাশ কৰা হয়। ফিউচাৰ টেন্সত চেণ্টেন্স এটা গঠন কৰোঁতে ছাবজেক্ট প্লাছ উইল ছেল প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট, ইয়াত আমি ভৱিষ্যতে কৰা বা হোৱা বুজাবৰ কাৰণে উইল আৰু ছেল ভাৰ্বৰ সহায় লওঁ। এতিয়া ছেল ভাৰ্বটো আমি সাধাৰণতে ফাৰ্ষ্ট পাৰ্চন আই আৰু উইল লগত ব্যৱহাৰ কৰিম, আৰু উইলটো ছেকেণ্ড পাৰ্চন ইউ, থাৰ্ড পাৰ্চন হি চি ইট দে আদি প্লুৰেল ফৰ্মৰ লগত ব্যৱহাৰ কৰিম। তোমালোকে মনত ৰাখিবা, কিন্তু যদি ছাবজেক্টে বেছি জোৰ দি কোনো অৰ্থ প্ৰকাশ কৰে, যেনে মই ঘৰলৈ যামেই, মই ঘৰলৈ যামেই বুলি ক'লে ইয়াত ফ'ৰ্চ অৰ্থাৎ জোৰ দিয়া বুজাইছে, তেতিয়া কি হ'ব, আই উইল গ' টু হোম। তেনেকুৱা ধৰণৰ বাক্যবোৰত ছেল আৰু উইলৰ পাৰ্থক্যটো নাথাকে। এনেই সাধাৰণতে আমি আই আৰু উইল লগত ছেল ব্যৱহাৰ কৰিম, বাকীবোৰৰ লগত উইল ব্যৱহাৰ কৰিম। তোমালোকে মেইনলি ইয়াৰ যিটো ডেফিনিশ্যন অৰ্থাৎ সূত্ৰ সেইটো মনত ৰাখিবা। কোনো কাম বা ঘটনা
ভৱিষ্যতে কৰা বা হোৱা বুজালে তাৰ ভাৰ্বটো ফিউচাৰ চিম্পল টেন্সত ব্যৱহাৰ হ'ব। ফিউচাৰ চিম্পল টেন্সত সেন্টেন্স এটা গঠন কৰোঁতে সাবজেক্ট প্লাছ উইল অবলিক সেল প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট ব্যৱহাৰ কৰিম। এটা সেন্টেন্স গঠনলৈ মন কৰিবা। I shall do, we shall do, you will do, he, she, it, Ram will do, and they will do. গতিকে এইদৰে আমি বাক্যবোৰ প্ৰকাশ কৰিম। মই বজাৰলৈ যাম। I shall go to market. আমি বজাৰলৈ যাম। We shall go to market. তুমি বজাৰলৈ যাবা। You will go to market. সি বজাৰলৈ যাব। He will go to market. সিহঁত বজাৰলৈ যাব। They will go to market. গতিকে এইদৰে তোমালোকে বস্তুবোৰ বুজি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিবা আৰু ভিডিঅ'টো বাৰে বাৰে শুনিবা। ধন্যবাদ।